নমস্কাৰ বন্ধুসকল, আশা কৰিছোঁ আপোনালোকৰ ভালেই। আজি ল'ৰা মানুহ এজনৰ অভিজ্ঞতাৰ বিষয়ে আপোনালোকক অলপ ক'বলৈ চেষ্টা কৰিছোঁ। চাওক, মোৰ জীৱনত মই থাল এখন ধুই পোৱা নাছিলোঁ। কেতিয়াবা মই মোৰ দাপোনখনত চাই মই নিজকে নিজে প্ৰশ্ন কৰিছিলোঁ, মই নিজকে নিজে চাই হাঁহিব লৈছিলোঁ যে যিটো ল'ৰাই ঘৰত এখন থাল নোধোৱা, বাচন এটা নোধোৱা বা কিবা এটা বনাই নোখোৱা বা এলাহতে সেই মেগী পেকেটটো বনাই খাবলৈ টান পোৱা ল'ৰাটোৱে আজি ঘৰৰ পৰা দূৰত থকাৰ অৱস্থাত কেতিয়াবা নিমখ চোকা, কেতিয়াবা তেল বেছিকৈ হৈ গ'ল বা কেতিয়াবা ভাতত পানী বেছি হৈ গ'ল, তেনেকুৱা প্ৰত্যেকটো অভিজ্ঞতাই লৈ জীৱনত সেই এদিন দুদিনকৈ পাৰ কৰা যিটো জীৱন, যিটো সপোন, সঁচাই খুব গৌৰৱ অনুভৱ কৰোঁ। চাওক, জীৱনত ল'ৰা এটাই বাধ্যত পৰিলে প্ৰত্যেকটো বস্তুৱে কৰিব লাগে, কিন্তু ল'ৰাজনক বুজি পোৱাটোহে আচল কথা। যদি আপুনি ল'ৰাজনক বুজিবলৈ চেষ্টা নকৰে বা ল'ৰাজনক আপুনি বুজিয়ে নাপায়, তেন্তে জীৱনত আৰু কেতিয়াও মানুহজনকেই বুজি নাপাব। গতিকে সেইটো সৃষ্টি কৰিব আপুনিয়ে লাগিব।